Hey guys, I want to discuss how to make unmarried certificate. আমি আনমেৰিড চাৰ্টিফিকেট আমি কেনেকৈ বনাব পাৰোঁ কিয়নো আনমেৰিড চাৰ্টিফিকেটখন আমাৰ বহুত ক্ষেত্ৰত প্ৰয়োজন হয় যেনেকৈ আপোনাৰ ডিফেন্সত যদি আপুনি চাকৰি কৰিব বিচাৰে সেইটো বিচাৰে যেনেকৈ আপোনাৰ টিএ আৰ্মি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সেই ক্ষেত্ৰত আপোনাৰ আনমেৰিড চাৰ্টিফিকেটখন বিচাৰে তো আমি কেনেকৈ বনাব পাৰোঁ সেইটো আপোনালোকক আজি দেখাই দি আছোঁ এক ছেকেণ্ড ৰ'ব এইটো হৈছে আনমেৰিড চাৰ্টিফিকেটৰ ফৰ্ম তো এই ফৰ্মখন লৈ পিনে আপুনি গাঁওবুঢ়াৰ ওচৰত যাব লাগিব গাঁওবুঢ়াৰ ওচৰত গৈ ফৰ্মখন আগতে ফিল আপ কৰিব লাগিব 2 কপি ফটো লৈ যাব 1 কপি তেওঁ ৰাখিব আৰু কপি আপোনাৰ ইয়াতে মাৰিব লাগিব ইয়াতে আপোনাৰ পোষ্ট কৰি দিব আৰু আপোনালোকে দেখা পাইছে আনমেৰিড চাৰ্টিফিকেট ফাৰ্ষ্টত আপোনাৰ নাম লিখিব লাগিব 1 নম্বৰত দিয়া আছে দিস ইজ টু ষ্টেট দ্যাট মিটস ইয়াতে আপোনাৰ নাম হ'ব তাৰপিছত আপোনাৰ দেউতাৰ নাম হ'ব সেকেন্ডত ভিলেজ আপোনাৰ দিব তাৰপিছত আপোনাৰ পোষ্ট অফিসটো দি দিব তাৰপিছত আপোনাৰ MDL মানে মৌজাটো আপোনাৰ লাগিব তাৰপিছত আপুনি ডিস্ট্ৰিক্টটো দিব আপোনাৰ ষ্টেটটো দিব দি পিনে আপোনাৰ নাম আপোনাৰ দেউতাৰ নামটো দিব দিয়াৰ পিছত এইটো গাঁওবুঢ়াৰ মানে ইয়াতে গাঁওবুঢ়াৰ সিগনেচাৰ থাকিব তাৰপিছত ইয়াত ডেটটো দিয়া থাকিব কি তাৰিখত আপুনি বনালে সেই ডেটটো দিয়া থাকিব এইটো ফিলআপ কৰি পিনে গাঁওবুঢ়াৰ ওচৰত যাব 2 কপি ফটো লৈ যাব গাঁওবুঢ়াৰ সিগনেচাৰ মাৰি দি পিনে আপোনাৰ দুটা মানে ফৰ্মটো যেতিয়া বাইক ওলাব কম্পিউটাৰৰ পৰা দুটা কপি বনাই লৈ যাব এটা ৰাখি দিব এটা তেওঁ আপোনাক দি দিব তো এতিয়া আছিল আনমেৰিড চাৰ্টিফিকেটৰ ফৰ্ম তো ফৰ্মখন যদি আপোনালোকৰ লাগে তো ডেছক্ৰিপশ্যনত এটা WhatsApp চেনেলৰ লিংক আছে তাত জইন হৈ ল'ব তাত ফৰ্মটো আমি দি দিম তো ধন্যবাদ।